নমস্কাৰ বন্ধুসকল, আপোনাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আমাৰ এই জীৱন। তো বন্ধুসকল, আজি আমাৰ এই জীৱনত আজি মই আপোনালোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ আহিছোঁ বা খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। আৰু আজিৰ ভিডিঅ'টো হৈছে ৰাতিপুৱা শুই উঠি কেতিয়াও সহবাস কৰিব নালাগে, আৰু যদি কৰে তেতিয়া কি হয় আৰু কোন টাইমত কৰা উচিত সেইটো বিষয়ত আজি মই আপোনালোকক স্পষ্টভাৱে কৈ যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই যাব। এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব, ঠিক আছে। তেনে বন্ধুসকল, আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কথাটো আপোনালোকে সদায় মন দি শুনিব। ৰাতিপুৱা সহবাস কৰিলে কি হয়, উত্তম সময় কি সেইখিনি মই আপোনাক কৈ দিম। ৰাতিপুৱা সহবাস বা ৰাতিপুৱা ছেক্স কৰিলে কি হয়, ঠিক আছে। তো আপোনাক কথাটো বেয়াকৈ নল'ব, যিহেতু কথাটো মই আপোনালোকক জানিবলগীয়া কথাৰ বাবে সেইবাবে কৈছোঁ, ঠিক আছে। তো কথাটো হৈছে, শাস্ত্ৰসমূহত উল্লেখ যে এনে কিছুমান কাৰ্য আছে যিসমূহ ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কৰিব নালাগে, কিয়নো দিনৰ আৰম্ভণি যদি ভাল হয় তেনেহ'লে গোটেই দিনটো ভাল হয়, আৰু যদিহে কাৰোবাৰ আৰম্ভণি আৰু শেষ দুয়োটা ভাল হয় তেতিয়াহ'লে তেওঁৰ জীৱনটো সুখ আৰু শান্তি সদায় থাকে। আৰু এই সহজ সৰল কথাখিনিত লুকাই আছে জীৱনৰ সফল মণ্ডিত হোৱা গোপন মন্ত্ৰ, ঠিক আছে। তো এইটো কথা সদায় মনত ৰাখিব। আৰু এটা কথা আপুনি মন কৰিব, হিন্দু শাস্ত্ৰৰ গড় পুৰাণত অনুসৰি ৰাতিপুৱা সন্ধিয়া আৰু দিব্য পোহৰে সহবাস কৰা একেবাৰে উচিত নহয়, আৰু সেয়া কৰ্ম সেই সময়ত অত্যন্ত হানিকাৰক। অকল সেয়াই নহয়, শাস্ত্ৰত কোৱা হৈছে যে অমাৱস্যা, পূৰ্ণিমা, চতুৰ্দশী, অষ্টমী আৰু সংক্ৰান্তিৰ দিনবোৰত সহবাস কৰা একেবাৰে উচিত নহয়, কিয়নো এই সময়ত আৰু দিনসমূহত পুৰুষ আৰু স্ত্ৰী শুক্ৰ আৰু শনিত দুষ্ট থাকে। অকল সেয়াই নহয়, ৰাতি প্ৰথম পোহৰৰ গৰ্ভধাৰণ কৰিলে সেই গৰ্ভস্থ সন্তান ৰুগ্ন আৰু স্বল্প আয়ুসৰ অধিকাৰী হৈ পৰে। ৰাতিৰ দ্বিতীয় আৰু তৃতীয় পোহৰৰ গৰ্ভধাৰণৰ বাবে খুব এক ভাল সময় নহয়, সেই প্ৰথম, দ্বিতীয় আৰু তৃতীয় পোহৰৰ সহবাস পৰা বিৰত থকা সেয়াই। বিপৰীতে চতুৰ্থ পোহৰৰ গৰ্ভধাৰণ কৰিলে সন্তান দীৰ্ঘায়ু আৰু নিৰোগী হৈ পৰে। তাৰোপৰি সোমবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাতিৰ চতুৰ্থ পোহৰত সহবাস কৰা খুব উপযুক্ত সময়। ইয়াৰ ভিতৰত মঙলবাৰ ৰাত্ৰি সহবাস কৰা দুৰ্যোগৰ সময়, আৰু সন্তান প্ৰাপ্তিৰ চিন্তা কৰিলে তেতিয়া সহবাস কৰা উচিত যেতিয়া শৰীৰ মন সম্পূৰ্ণ সুস্থ থাকিব, মনৰ ভিতৰত যেতিয়া কোনো অশুভ চিন্তা নাথাকিব, তেতিয়া পেট খালী নাথাকিব। বিপৰীত ৰাতিপুৱা টোপনিৰ পৰা উঠি কেতিয়াও সহবাস কৰা উচিত নহয়। চ' বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু কিছু কথা আপোনালোকে জানিবলৈ পাইছে। গতিকে ভিডিঅ'টোত আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব, লগতে ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব ভিডিঅ'টোত। আৰু চেনেলটো যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব, ঠিক আছে। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল। পুনৰ নতুন ভিডিঅ'ত মই আপোনালোকক পাম। বাই।